মাথো মায়া তুমি জানো মৰমৰ মায়া মায়া বৰা দুজগুদৈ এজুৰি আছো বৈ দূৰণিৰে জোনাকী মুদাৰিয় মায়া মায়া মাথো মায়া। ও কি লড়কাহঁত, কি খবৰ তহঁতৰ? কি মাজন দেশতে তই কে আহিলি আজি? কি কিবা কাম আছিল নেকি আমাৰ লগত? কাম আছিল যদি আমি সদায় আহিছি, আমাক খালি অলপ পইচা দিলে হ'ল, আমি তহঁতৰ কামখিনি কৰি দিম। নাই একো কাম নাছিল মোৰ আগতে, মই আজি সন্ধিয়া খানা এটা পাতিছোঁ, খানা এটাৰ আয়োজন কৰিছোঁ। আজি কিহৰ খানা দিবি তই দেশতে? আজি মোৰ আজি বহুত ফূৰ্তি লাগি আছে। পাপ্পা মই ইমান দিনৰ পৰা কইনা পৰা বিচাৰি হাবা তুলি খাই আছোঁ, কিন্তু আজি এটা পালোঁ কইনা, আৰু গতিকে সেই সুখতে মই এটা খানা দিম। গতিকে তহঁতে আহিবি, অলপ হেল্পো কৰি দিবি। গতিকে তহঁতে আহিবি, মই সকলো মানুহকে মাতিছোঁ যা, আৰু তহঁতকে মাতা নাছিলোঁ, তহঁতে আহি যাবি। বাপৰে বাপ, মাজুন চেষ্টা আপুনি কৈ নাপালাক। বাপ ভালে লাগছে দিয়ক শুনি পেলাই। হ'ব দিয়ক, যাম দিয়ক, কিবা সহায় কৰি দিম। বাপু সোনকালে বিয়াখন পাতক, আৰু বিয়াৰ খানাটো খাব লাগিব, লগতে আজিৰ এইটো খানা খালেও নহ'ব। ঠিক আছে থেংক ইউ ধন্যবাদ। মই পালোঁ দেচোন, আৰু তহঁতৰ দেখাতে পালোঁ, আৰু তহঁতে যাবি গতিকে আজি গোটেইকেইটাই। ভালে হৈছে দেই, বহুত দিন খানাও খোৱা নাই, খানা এটা হৈ যাব আৰু। এইগিলা বাদ দি সকলোৱে বিয়া পাতি আৰম্ভ কৰিলে। তই কি ভোলা, তই আজিলৈকে এটা কৈ নাই ভালকৈ তাৰমানে এটাও তই ভালকৈ প্ৰপ'জ কৰি পাৰা নাই, গোটেইকেইটাতো ব্ৰেকআপ দেই। ৰহাই চেষ্টা তন্দেনো কেইটা আপি পতেলি তাক লাগি, মইতো 10টামান পতেলো, তন্দেতো এটাও ধৰলি। তন্দের কথা ভাবছো না গোটেই, মোৰ কথা ভাবি বেয়া লাগে। শুনা বহদৰ নমস্কাৰ, মহাভাৰতৰে বদংগৰি বুৰসাৰ। বঢ়িয়া গান মাৰিছে কিন্তু এইটো। এই বুৰবক এইটো গান নহয়, এইটো পাঠাক হয়, পাঠাক নাগাৰা নাম বুলি কয় ইয়াক। দে একো নাচদাহে এৰিবি। মই ভুলতে বনাইছো, দে ভালকে বনাই থাক, খানা কিন্তু বঢ়িয়া হ'ব লাগিব আজি। খানা কিয় বঢ়াব, মই এক কালৰ আগতে ৰান্ধি আছিলো, এতিয়া ই বয়সৰ কাৰণে ৰান্ধা বাদ দি হলিতে ৰান্ধি দিছো আৰু। মাজনে ক'লে কি মই বনাই দিব লাগে। ঠিক আছে, কিন্তু তোৰতো ভয় হৈছে না, তোৰ পেচা চেচাৰো আছে, ইমান গৰমত ততে বনাই আছে জোৰৰ মুখতে। তই নাহিবি যা, মই বনাই দিম যা, মোকে বনাবা লাগিব এতিয়া চবে যা, মই বনাই দিম যা, মই বনাই দিম যা। পাপা দেউতে দিব খুঁজছে যে দিগে। এই চেলকা, তই কি দুখী আছা? তোৰ জাগে তোৰ যা আন জেগাত তই খানা বনাব নোৱাৰা, যা কেৰাইছে যা বাগৰি পৰি পেলাই মৰিবি। হ'ব দে দাদা, আহিব মজা গম পাবি ৰ বেটা, বহুত দিন একো বিজনেছ চিজনেছ কৰিব পৰা নাই, ইখিনি বঢ়িয়া বিজনেছ হ'ব ৰ মজা। দিলো বঢ়িয়া ভোট জলকীয়া লগত কেইটামান কণ্টে খেলাও বঢ়িয়া লাগব। বেটা ইতিহাস আছে খাব খেলা। আয়ো বাপু, তোৰো এনে আগতে হৈছে মণ্ডল দাই। বাপু মোৰো হৈছে নাই, বাপু থাকিব পৰা নাই মই এতিয়া। শান্তি পালো দে মোৰো। চবৰে দয়া নাই অৱস্থা হৈছে। বাপু কি হৈছে আজি মন মাজনে? বাপু কি খুৱাইছে আজি মোক? চবৰে কি হৈছে এইগিলা অৱস্থা, মই ধৰিব পৰা নাই কি হৈছে চবৰে। কোনোবাই কিবা কৰিছে নকৰাতে এইগিলা নহয়, মোৰতো গোটেই 10 টেংকি মানৰ লগাই। আৰু লগতে মোৰো ভাব খালী নহয় পেটটো এনো আছে ভিতৰত। এই কুকুৰটো ঘৰতে খালী নহ'ব, মণ্ডল যায় ঘৰতে তোৰতো পেট নহয় নাই, তোৰতো ট্ৰেংকি নাই ইমান ডাঙৰ, ক'ত খালী হ'ব? এই কথা ভালকে কবি কিন্তু। খানাত মই আছিলো আৰু লগতে আঁকি খানাই বনাই আছিল, আৰু তাৰে পিছত হঠাতে আহি পেলাই আমাক গোটেই যাবা দিয়ে আৰু তাতে বনলাক। তাৰমানে সি অচিনিগিল তাক দি আছো মছলা, এতিয়া গম পাব সি। মণ্ডল দাদা তাক এতিয়া একো কৰিব নালাগে। মণ্ডল দাইৰে যি কৰিব লাগে আমি কৰিম, মানে মই কৰিম, সকলোৱে মিলি পেলাই কৰিম। সকলোৱে খালি সহযোগিতা কৰিলে হ'ল। খালি অহাকালি যাৰ কি নহওক, ভাল হ'লেও পেট বি বুলি সকলোৱে কৰিলে হ'ল। মই যি কৰিব লাগে খেতি মই কৰিম, সকলোৱে সহযোগিতা কৰিলে হ'ল।
আছে দে হৈ যাব চিন্তা কৰিব নালাগে আমি তোক সহায় কৰিব খালি অকণমান দুখী শাস্তি দিবই লাগিব আমাৰ এনে অৱস্থা কৰিছোঁ বাপ ফেনৰো এটাতে বাপ 3 ঘণ্টা মানে বহিলোঁ ইয়াতে মইতো বঢ়িয়া এটা ভাল খবৰ দিবলৈ সকলো যদি পেটৰ বেমাৰটো কাৰো তুই থাকিলে ভালকৈ কমা নাই না গতিকে আমাৰ ওচৰতে বাবা এটা আছে সি বঢ়িয়াক মন্ত্ৰ যন্ত্ৰ জানে বঢ়িয়াকৈ পেটৰ বেমাৰ বঢ়িয়াকৈ ভাল কৰিব পাৰিব গতিকে সাতজাত পেটৰ বিষ সকলোৱে যাক পেটৰ বিষ নহ'লেও গেলি হ'ল কাৰণ কি জানে আৰু অনাগত পেটৰ বিষ নহয় ইয়াতে গতিকে সকলোৱে বেমাৰ চেমাৰ নহয় গতিকে সকলোৱে যাম মোৰ একদম ভাল হৈ গৈছে বাপু মোৰ কেম্বা লাগিছিল যি কেম্বা লাগি গৈছে গতিকে ভাল হৈ যাব কি সঁচাই নাকি সকলোৱে গাঁওবাসী গেলি হ'ল আৰু হয় সকলোৱে গেলি হ'ল এতিয়া পেটৰ বিষ সকলোৱে ভাবছি মোৰ দুখৰ কাৰণে হৈছে চিন্তা কৰিব লাগে তাক যিমান টকা আছে সকলো মই দিম টকাটো হ'ব খালি আমাৰ খালি বেমাৰটো ভাল হ'লেই হ'ল খালি বেমাৰটো খালি ভাল হ'লেই হ'ল আৰু আমাৰ বলক ৰাইজ সকলোৱে বলক মোৰ পিছে পিছে আহি থাকক সকলোৱে এই মই আজি মৰিবই নেকি আজি মোক খাবই নেকি আজি ইয়াতে এই পপাই ভাল হ'ব এবাৰে এই তোৰ সেইভাগে মোক যা ফুলতে হৈ গৈছে বলতে বাপ্পারে এতিয়া শান্তি পাইছো আৰু বাপ্পা এনেকুৱা কামাৰ লাগিছে বঢ়িয়া গোটেই বাবা আছিল দেই কিন্তু বঢ়িয়া বাবা আছিল আমি তাৰ চেষ্টা বেলেগে ঠিক কৰিলো বাপ্পা বহুত শান্তি পাইছো বহুতে শান্তি পেলাই আজি নেক্সট পাল কাৰ আছিল ইয়ো আছিল না দে বল মই নাযাওঁ দে মোৰ পেটৰ বেমাৰ হোৱা মই ভাল হৈছি দে এতিয়া ঠিকে আছে তোৰ কাৰণে খানা খোৱা নাছিলি তোৰতো খানা খাইছিলি দেখোন তোৰো হৈছি খানা খোৱা চব মানুহৰে হৈছি তোৰ ৰান্ধিছিলি তো আৰু লগতে চাকি চাকি একদম বেছিকৈ খাইছিলি তোৰ বেছিকৈ হৈছে বল তই বল এই মলমইলা লৈ আটা হেং ক্লেং চাং চিং ফাং ফুং খাং ষ্টং খ্যাং নচ নম হেৰক্স নম মোৰ নাম দাড়ি বাবা মই সকলোৰে বেমাৰ চব নোহোৱা কৰি দিম সকলোৱে মোৰ ওপৰত নিশ্চিন্ত থাকক মোৰ মতে সকলোৱে থাকক সকলোৰে বেমাৰ মই নিশ্চিত দিম দাড়ি বাবা সকলোৱে একবাৰ কওঁ দাড়ি বাবা কি জয় হো চুলি হালধীয়া তোমাৰ বেমাৰ আছিল নেকি আচ্ছা তোমাৰ বেমাৰ মই ঠিক কৰি আছোঁ এই চুলি নীলা তই এটা কাম কৰচোন তই চুলি হালধীয়া ধৰ বাবা নাংগে লিখিব পেটৰ বেমাৰ ঠিকে আছে মই তোৰ নাম্বাৰ হিচাপত লেখা আছে তোৰ নাম্বাৰো আছে মোৰ তোৰ নামত গতিকে তোৰ বেমাৰ চিকিৎসা কৰিব লাগিব নহ'লে তই যাবা নেদাও মই তো তিনিটা ইলাজ কৰিম মানে তিনিটাতো চিকিৎসা কৰিম আৰু এই তিনিটা চিকিৎসা তোৰ বেমাৰ ভাল যাব ফাৰ্ষ্ট ষ্টেপ মাৰিব লাগিব মই তোৰ পেটত খোচা কৰি দিম এই বাবা মই বন্ধু মোক কেনেকৈ ইলাজ কৰিব লৈছে আপুনি এই চুলি ৰঙা তই এটা কাম কৰ ভিতৰত দেখি মোৰ এটা পাথৰ এটা আছে লৈ আহ লওক বাবা ইলা কৰিব নালাগে কি বাবু মই ধৰ মাৰা বেমাৰটোৰ বেমাৰ ঠিক কৰিব লাগে এইগিলা কৰিব লাগিবই মই সকলোৱে মানে কৈ চিকিৎসা কৰিছোঁ তোৰে কৈ চিকিৎসা কৰিম এই লৈ মোৰ শিৰৰ বাৰ মোৰ খেলা কৈ হিংক্লিং আহি যা মোৰ হাতত এটা খাচ্ছি বাপু এইটো কি বস্তু তো মোক দেখা পাইছিলো তই এইটো দেখা নাই এইটো বহুত সৰু ৰাখছি চিন নাপায় নেকি তোৰ ৰাতিটো এইটো দি তোৰ এতিয়া পিঠি বহল কৰিব মানে তোৰ পেটৰ বেমাৰ ঠিক কৰিব বাপু এইটো যিমান দিলোঁ মই মৰি যাম তোৰ কিমান ডাঙৰ মানুহটো মৰি গৈছি তই একো দুখ নাপা দে অলপ দুখ পাব পৰা কথা নাই তোৰ পেটৰ বেমাৰ ঠিক হৈ যাব একদম দাদা মোক যাবা দে মই আকৌ আধৰুৱা কাম কেতিয়াও নোৱাৰো দে মোৰ যে খুব খা মোৰ পিঠি মোৰ পেট মোৰ গোটেই ভাই ভৰি চবলৈ যাব তোৰ সম্পূৰ্ণ তোৰ চিকিৎসা তই এতিয়া ঘৰত যাবা পাৰা তোৰ চিন্তা কৰিব নাই ভাল হৈ গৈছে তোৰ বেমাৰ মোৰ বেমাৰ ভাল কৰিছে মোক মাৰিছে মোক থাকিব পৰা নাই ৰমজম কৰি মাৰিছে মোক গোটেই আহিব পৰা নাই মই নিজে 1 বছৰ মানে পঢ়ি থাকিব লাগিব মোক হস্পিটেলত নিব খোলা মোক হস্পিটেলত দে মোক এৰা দিছে ভুলকে পৰা নাই এটা পাইছে নাই মজা আমার খাবার জ্বালাই নিলে বা পেট করবে আমার শুন বাপা তই এইটো বৰ বেয়া কাম কৰিছিল আমাৰ গাঁৱৰ মানুহটোক তোক কোনেও তোক দুখটো দিয়া নাই তই দুখ নেদকৈ তই আঞ্জাত তই জ্বালা চালা কিয় দিছে মানুহক কিয় মাৰিছে পেটৰ বিষ কৰিবলৈ ইমান গাঁৱৰ ইমান মানুহবিলাক কষ্ট কৰি কিয় মাৰিছে
হয় মণ্ডল দাই দে মই বিজনেছ কৰিব কাৰণে গৈছিলোঁ মই ভাবি জ্বালা চালা দিওঁ কিবা কিবি কিবি সিহঁতক ঔষধ দি পেলাই মই কিবা বাছৰটো বিজনেছ কৰি কিনে তহঁতে মোক আৰু উল্টো কৰি এনেকুৱা কৰি দি মোৰ বহুত ভুল হৈ গ'লে মই সকলোৱে মোক যাতে ক্ষমা কৰি দিয়ে আজি পৰাই নেন বুলি কাম কেতিয়াও নকৰোঁ সকলো মানুহকে নিজৰ হাত ভৰি দিছে নিজে কাম কৰি খাব পৰা যোনটো সামৰ্থ্য কাৰণে সকলোৱে ভগৱানে মানুহক সকলোকে বস্তুখিনি দিছে নিজে কাম কৰি খা ইমান কৰিব লাগে একো নালাগে কাম কিমান আছে পৃথিৱীত সেইকেইখন কাম কৰিছে কিন্তু এনে উৎপত্তি কাম কৰি পেলাই মানুহক কিয় মাৰা সকলো মানুহকে কিয় মাৰা সকলো মানুহকে কষ্ট কৰি তহঁতে কিয় মাৰা ইমান তহঁতে এতিয়া ইমান সৰু থকা নাই নহয় তহঁতে ডাঙৰ হৈছে তোৰ গতিকে কাম কৰিব পৰা হৈছে কাম কৰিব বেলেগ কাম কৰিবি কিমান কাম থাকে মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিবি মোক ক্ষমা কৰি দিবি মণ্ডল দাই দে হ'ব দে আৰু ভুল কাম নকৰোঁ মোক হস্পিটেল লৈ যায় এই ফুলা এমলমূৰীয়া যা এক হস্পিটেলক লৈ যাগে যা হ'ব দে পইচাখিনি দিম মই দিম যে আৰু ভোলা হ'লে অলপ বেছিও হ'ল তহঁতৰ অলপ বেছিকৈ মাৰিছে অলপ ইমান কৰিব নালাগে অলপ বেলেগকৈ শাস্তি দিব লাগিছিল মোৰ অলপ ভুল হ'ল দে হ'ব দে মই লৈ যাম দে মোক লৈ যায় মই 10 দিন নাগব নোৱাৰিম কিজানি মই কোটি চুটি কোটাই ফুটি বন্ধ হৈ গৈছে